হেল্ল' ফ্ৰেণ্ড, কি খবৰ তোমালোকৰ? আশা কৰোঁ ভালে আছে। আজি শিৱৰাত্ৰি উপলক্ষে মানে শিৱৰাত্ৰিলৈ গৈ আছোঁ। ক'লে যাম এইকেইটা আমাৰ বিকি আমাৰ মানে হেৰি নব মানে বুবুলি বুলি মাতো মৰমত। হাতখন খুলি দিয়া না মৰম। এতিয়া গৈ আছোঁ নাগশংকৰ মন্দিৰলৈ যাম, মানে মেলালৈ যাম। বহুত মানে ডাঙৰকৈ পাতে তাত। এতিয়া যাই আহোঁ। গৈ আছোঁ। ফাইনেলি আমাৰ আহি গ'ল গাড়ীখন ধুনীয়াকৈ, মানে আমাৰ গাড়ীখন আৰু আমাৰ জোনদাই মানে লৈ যাব। আমাৰ জোনদা ডিকো জোনদা গাড়ীখন খোলা। বহি ল'লোঁ, আমি ধুনীয়াকৈ বহি ল'ম। বহি ল'লোঁ ধুনীয়াকৈ ইয়াত। জোনদা কিবা এটা কৈ দিয়া। জোনদা নাগশংকৰ মন্দিৰ যাম। এয়া আমাৰ টিম ওলাইছে। টিম ন লৈ যাবা ন? আমি লৈ গৈ আছোঁ। মহাদেৱৰ শিৱৰাত্ৰি দিনাখন মহাদেৱৰ গা ধুনীয়াকৈ লগাই মেলি গৈ আছোঁ শিৱৰাত্ৰিলৈ। ফাইনেলি আমি গৈ আছোঁ। কৈলাশ বসতি পাৰ্বতীৰ পতি অমংগল হাৰি দেৱাদিদেৱ বৃষভ বিহাৰী শিৱ জটাধাৰী মুকুন্দ মুৰাৰী জয় মহাদেৱ। তুমি জটাধাৰী ফাইনেলি পাই গ'লোঁ আমাৰ চুতীয়াখন ধুনীয়াকৈ। চুতীয়াখন এখন চাওক। আমাক নোপোৱা নেকি কেমেৰাত পাছত উঠিবা এখন পাছত। তোমাৰতো এতিয়া পিছফালে আছে। এইখন আমাৰ চুতীয়া। কেতিয়াবা যদি আহিলে গম পাব আৰু এইখনেই আমাৰ চুতীয়া। লৈ মেলি ধুনীয়াকৈ ইয়াৰ পৰা আৰু যাব লাগিব 7-8 কিলোমিটাৰমান যাব লাগিব। এতিয়া গ'লেহে আমাৰ মানে নাগশংকৰ মন্দিৰটো মানে মন্দিৰ পাম। আৰু এইফালে মেলাটো তাতে হৈ আছে। এতিয়া আমাৰ চুতীয়া ক'ত গৈ আছা তোমালোক? আমি নাগশংকৰ মন্দিৰ কেনেকৈ গৈ আছা? দেখিব পাইছে আপোনালোকে, দেখিব পাইছে। আমি এতিয়া নাগশংকৰ গৈ আছোঁ। মন্দিৰত নাগশংকৰ মন্দিৰ গৈ ভাল লাগিব। মানুহবোৰক মানে যি খোৱা চব পাবা। ভাল লাগিব কৰি আপোনালোকৰ মানে যিকোনো বস্তু হওক তাত পাব। ভাল লাগিব। ডাঙৰ মেলা হয়। ভগৱান কাছ পাবই। কেতিয়াবা আহে যদি চাব পাৰিব। ফাইনেলি আমি পালোহি আহি মেলি। অলৰেডি আমি পাই গ'লোঁ আহি মেলি। এতিয়া আমাৰ মেলাটো পাৰি গ'লোঁ আহি মেলি। এতিয়া এইফালেদি মানে সোমাই যাব লাগিব। আমি খোজকাঢ়ি যাব লাগিব। গাড়ী ইয়াতে থ'ব লাগিব। থৈ মেলি ইয়াতে আমি খোজকাঢ়ি যাম ধুনীয়াকৈ। গাড়ী ইয়াতে থ'ব লাগিব। আৰু আমি এতিয়া আহিলোঁ হেৰিয়ালৈ, নাগশংকৰ মন্দিৰ। নাগশংকৰ মন্দিৰলৈ গৈ আছোঁ। বহুত দূৰ আছে। আৰু আধা কিলোমিটাৰ আছে নেকি? আৰু খোজকাঢ়ি আহিলোঁ, বহুত দূৰ খোজকাঢ়ি আহিলোঁ। এনেকৈ খোজকাঢ়ি আহি বহুত মানে ভাগৰ লাগি গৈছে মানে মোৰ ভৰি বিষ। চবৰে ভৰি বিষ হৈছে নাই? পুৰা কি ক'বা আৰু পুৰা বিঘা হৈছে ভৰি। আমি চতিয়াৰ পৰা খোজকাঢ়ি অহা নাই। আমি হেৰিয়াৰ পৰা আহিছোঁ, এইখনৰ পৰা আহিছোঁ, নাগশংকৰ তিনিআলিৰ পৰা আহিছোঁ। আমি মানে ভিতৰলৈ সোমাই আহিছোঁ ন। এতিয়া ভৰি বিষ আমাৰ একদম। অলপ ভিতৰলৈ গৈ আছোঁ। ফাইনেলি আমাৰ মানে লগৰকেইটা অহা নাছিলে। লগৰকেইটাক লগ ধৰি মেলি আহিলোঁ ধুনীয়াকৈ। ঐ আহিলি? ক'ত আছিলি ইমান টাইম? ছাৰ এইফালে আহক। ক'ত আছিলি ইমান টাইম? হা অলৰেডি বৰফ এটা খাই আছোঁ 5 টকীয়া। ভিকাৰী আৰু কি কম, আমাৰ লাইফটো ভিকাৰী। বলক ভিডিঅ'টো ইমানটোৱে আছিলে। ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ক'বা আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে। আৰু সেয়াই আৰু হ'ব দিয়া আজিলৈ বাই বাই। ঘৰলৈ যাওঁ। আকৌ এটা নতুন ভিডিঅ'তে আহি আছোঁ তোমালোকৰ আগতে। বাই বাই।